हेलो व्यूअर्स आज मैं आपलोक एनेकुवा जगह लै जाम जी नेकी आजिकाली एने प्लास्टिकर ओलाइसे खिड़कीत लगोवा ग्लासत लगोवा प्लास्टिकर कौरपरा ओलाय कत बनाय केनेके कि करे हे फैक्टरीটো देखाम आपनालोके भिडिओটো स्किप नकरिब सम्पूर्ण भिडिओটো चाइ थाकिब बहुत धुनिया लगा हब किछुमान काम करिब पोৱা যায় कर्मचारी लागे जितो ऑपरेटर्स বুলি কয় ऑपरेटर्स लागे का किमान दरमहा कोने की काम करे तेनुका এটা फैक्टरी लै जाम आपनालोके भिडिओটো कन्टिन्यू चाइ थाकिब स्किप नकरिब आरो जदि नतुन হয় चेनेलটো सबस्क्राइब करिब तो आहक सदा आरम्भ কৰা নিচিনা भिडिओটো आरम्भ करो ভাল লাগিব बहुत ভাল লাগিব फैक्टरी डाঙर डाঙर गाड़ी आए कोपा माल आने केनेके कि करे बस्तुবিলাক चाम आरो सरू सरू गाँव থাকে बीओटीपी गाड़ी বুলি কয় এই গাড়ীবিলাক আছে 4 क्लिक 3 क्लिक নহয় 4 क्लिक गाड़ी আছে মই তো বিল্ডিংতে থাকো কেইদিনমানৰ কাৰণে আহিছোঁ লগৰ এটাও থাকে আৰু মোৰ হেলমেটটো আছে ইয়াতে আছিলে কালি আনিছিলোঁ হেলমেটটো তলতে আছে হেলমেটটো লৈ আহিলোঁ তলতে আছে লিফ্টটো মাৰি দিলোঁ দিয়া যাব লাগিব -2 তো আপোনালোকে ভিডিঅ'টো লাগি থাকক মানে আজি বহুত ভাল ভিডিঅ' হ'ব फैक्टरी तो दुटा काम আছে আৰু এটা আছে এসটিপি আৰু ডব্লিউটিপি বুলি কয় এসটিপি কামটো কি ডব্লিউটিপি কামটো কি হেতু বস্তু দেখাই দে তাতো মানুহ লাগি থাকে বহুত মানুহ লাগে অপাৰেটৰ্স দৰকাৰ হৈ থাকে তো আপোনালোকে ভিডিঅ'টো স্কিপ কৰিব সম্পূৰ্ণ চাই থাকিব আৰু যিমান পাওঁ মই চেষ্টা কৰিম আপোনালোকক যাতে এনেকুৱা কিছুমান কোৰআন মজিদৰ লগতে কিছুমান এনেকুৱাও সুবিধা হয় যাতে কাজ মিলে যিটো পাৰোঁ আৰু এনেকুৱা সৰু সৰু ব্লগ মিনি ব্লগ দি থাকিম আপোনালোকে চাই থাকিব আৰু এইটো মোৰ হ'ল হেলমেটটো ইয়াতে কাটি থৈছিলোঁ হেলমেটটো লৈ ল'লোঁ কাৰণ বাইক চলালেতো হেলমেট লাগিবই হেলমেটটো লৈ ল'লোঁ আৰু যাম আৰু ভাল লাগিব বহুত দূৰ আছে ইয়াৰপৰা 50 কিলোমিটাৰমান হ'ব তালৈকে যাব লাগিব তো এইটো বস্তু বিচাৰোঁ আপোনালোকে এটা সুবিধাজনক হয় যাতে মোৰ ভিডিঅ'বিলাক চাই থাকিব কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিব সকলোৱে যাতে এনেকুৱা ধৰণৰ কাম সুবিধা হয় তো ব'লক যাওঁ মোৰ লগতে আপোনালোকে ওলাব কেনেকুৱা কি হয় চাওঁ আল্লাহ পালে ভালে কুশলে যাতে গৈ পাওঁ চাই থাকোঁ আৰু সুবহানাল্লাহ সুবহানাল্লাহ হিয়ানো জোড়াই তোমার নবী মুহাম্মদর মদিনা লৈ যায় দুয়া মাগিছো আল্লাহ খালি হাত উঠাই কবুল কৰিবা তোমাৰ হবিবৰ চিলা মতৰে বেলা আমাক কৰিবা সহায় আল্লাহ মদিনাতে ফুল দুজাহানৰ মালিক আল্লাহ রসুলে মগুল দুজাহানৰ মালিক আল্লাহ রসুলে মগুল সেই ফুলৰ সুবাসতে জগত ফাইনেলি আহি পাই গ'লোহি ভিকা কোম্পানী এইটো চাওক এইটো ভিকা কোম্পানী হয় বহুত ডাঙৰ কোম্পানী হয় बहुत साफ सफाई किन्तु बहुत আছে মানে এটা বস্তু ক'ব লাগিব আপোনাৰ কি साफ सफाईটো বহুত আছে চাওক ইমান ধুনীয়া বন ইমান চাফা মানে ইমান চাফা কৰি ৰাখে ভাল লাগে পৰিৱেশটো খুব এটা ভালেই তো ব'লক ভিতৰলৈ যাওঁ
মানুহবিলাক চাব দিয়ে মানে এটা এলাও নাথাকে, তথাপিও আৰু মোক দিছে। তো কোম্পানীবিলাক প্ৰাইভেট থাকেতো ছিক্ৰেট, তো চাব দিয়ে নিদিয়ে ইমান ভালকৈ গম নাপাওঁ। যিখিনি পাৰোঁ আপোনালোকক চেষ্টা কৰিম দেখুৱাবৰ কাৰণে। এইবিলাক যি দেখিছে এইবিলাক বস্তাতে পাউডাৰ আছে, এইবিলাক গুজৰাটৰ পৰা আনে, বহুত দূৰৰ পৰা আনে আৰু ট্ৰাকে ট্ৰাকে। এইবিলাক বহুত দূৰৰ পৰা আনে পাউডাৰবিলাক, বিভিন্ন জেগাৰ পৰা প্ৰডাক্টটো আনে আৰু এইয়া এনেকৈ এইবিলাক প্ৰডাক্ট এনেকৈ 12 চকা 16 চকাত আনে। আমি আপোনাৰ বৃহস্পতি গাড়ীৰ সহায়ত এনেকৈ বস্তাবিলাক নমাই চাওক, বস্তাবিলাক নমোৱা পদ্ধতিটো এনেকৈ নমালে আৰু নমালৈ আকৌ নেক্সট এখনক দিবগৈ। এইয়া চাওক, আকৌ নেক্সট এখনে লৈ যাব ভিতৰলৈ। এইয়া চাওক, ভিতৰলৈ আনি সেনেকৈ শ বস্তাবিলাক আছে, এটা এটা বস্তা বহুত কুইণ্টেল হ'ব। এইবিলাক সেই পাউডাৰবিলাক দি মানে আপোনাৰ সেই প্লাষ্টিকটো ওলায়, যিটো আমি দেখাবলৈ গৈ আছোঁ আগলৈ। সেই বস্তুটো বনাই কেনেকৈ বনাই চাব, এইফালৰ পৰাই বনায়। সেই তলত দেখিছেনে, সেই তলতে সেই আপোনাৰ পাৰ্টছবিলাক বনায় আৰু তলতে এফালৰ পৰা বনাই যায়, এফালৰ পৰা ওলাই যায়, এফালৰ পৰা কিছুমানে বান্ধি যায়, কিছুমানে সেই ছাইডত থৈ যায় সেইবিলাক পাৰ্টছবিলাক। তাৰপিছত লোডিং কৰি মানে বিভিন্ন জেগাত আৰু ট্ৰেন্সপৰ্ট কৰি দিয়ে। সুবহানাল্লাহ সুবহানাল্লাহ হিয়ানো জোড়াই তোমার নবী মুহাম্মদৰ মদিনালৈ যায় দুৱা। এইবিলাক চাব, ধান বনাই আছে নেকি বাৰু, ধান বনোৱা নিচিনাহে লাগিছে। সেই আমাৰ তাত যে ধান বনালে আৰু এনেকৈ বস্তাবিলাক ঢালি দিয়ে তেনেকুৱা, কিন্তু নহয় তেনেকুৱা। আপোনাৰ সেই যে আমি আগত যে ডাঙৰ ডাঙৰ বস্তাবিলাক দেখি আহিছিলোঁ, সেইবিলাক মানে বৃহস্পতি গাড়ী দি লৈ পেলাই সেই বস্তাটো দেখিছেনে, তাৰপৰা মানে টিং লৈ পেলাই আপোনাৰ ইয়াত ঢালি দিয়ে। বৃহস্পতি গাড়ী দি মানে তাৰপৰা ইয়ালৈ আনি দিয়ে। তাৰপিছত এই কৰ্মচাৰীবিলাকে সেই বস্তাটোৰ পৰা এনেকৈ টিং হিচাপে আমি তাত যেনেকৈ ধান ঢালি দিয়ে তেনেকৈ ঢলা নিচিনা ঢালি দিয়ে। তাৰপিছত সেই তাৰপৰা মেচিনটোৰ পৰা সোমাই এয়া দেখিছেনে, এয়া ভিতৰতে এয়া মেচিন মানে সেই এনেকৈ ওলাই যায়। এইয়া পাৰ্টছবিলাকে কেনেকৈ ওলাইছে দেখিছেনে, তাৰপৰা সেই পাউডাৰটোৰ পৰা প্লাষ্টিক তৈয়াৰী হৈ এনেকৈ পাৰ্টছ হৈ ওলাই আহে আৰু এয়া চাব, এয়া কি ধুনীয়াকৈ ওলাই গৈছে। ৱাও, আমি যে খিৰিকীত লগাওঁ কেনেকুৱা ভাজে এফালে পাউডাৰ দিছে, এফালে পানী, মেচিন, কেমিকেল, কেনেকুৱা এটা আৰু ছিষ্টেম দেই। ৱাও, টেকন'লজি আজিকালি কি টেকন'লজি ওলাই গ'ল, কি ধুনীয়া হৈ গ'ল। সেই ষ্টিকাৰ চাওক, এইফালৰ পৰা পাৰ্টছবিলাক ওলাই আহিছে, এফালৰ পৰা আকৌ সেই ভিকা কোম্পানী ষ্টিকাৰবিলাক লাগি গৈছে। ষ্টিকাৰ লগাই দিয়া পিছত কি ধুনীয়া শ্ব' উঠি যায়। সেয়া চাওক, এফালে ওলাই যায়, ওলাই তাত পৰে। সেয়া চাব, যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাই দিছোঁ আৰু চাব। এটা লাইক দি থৈ যাব, ভিডিঅ'টো বহুত কষ্ট কৰিছোঁ। তাৰ পৰা ওলাই আহি ইয়াত থৈ দিয়ে, আকৌ ইয়াৰ পৰা মানে লৈ যায়। এয়া বহুত, যিমান দূৰলৈকে চাই মানে এইবিলাক দেখিয়ে থাকিব, বহুত আছে আৰু ইফালে আছে। কোম্পানীটো বহুত ডাঙৰ, গোটেইবিলাক দেখাব নোৱাৰি। চাওক, কম থকা বস্তু নে, চুই চাইছোঁ দেই। বাপৰে, চাওক অল ইণ্ডিয়া পাৰ্মানেণ্ট পঠিয়াই থাকে আৰু চাই ওলাই থাকে আৰু আছে বহুত ডাঙৰ হয়, গোটেইখিনি ঘূৰি ইমানখিনি দেখা সম্ভৱ নহয়। তো যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ। তো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰিব, আৰু যদি ইয়াত আপোনালোকে কাজ কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব আপোনালোকে। মই যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক পুৰাণ শিক্ষাৰ লগতে এনেকুৱা কামৰ, ধৰি লওক এনেকুৱা এটা কিছুমান কোম্পানীত আহি বহুত মানুহ এনেকুৱা আছে, ধৰি লওক গাঁৱত কাম কাজ নাই, চলিবৰ কাৰণে বহুত অসুবিধা হয়।
তো মই এইটো কাৰণে ওলাই আহিছোঁ ভিডিঅ' বনাবৰ কাৰণে আপোনালোকক এনেকুৱা ইনফৰ্মেশ্যন দি থাকিম কামৰ ইনফৰ্মেশ্যন। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু চেনেলটোৰ লগত আপোনাৰ সংযুক্ত হৈ থাকিব ইনশাআল্লাহ। সুবহানাল্লাহ সুবহানাল্লাহ হিয়ানো জোড়াই তোমার নবী মুহাম্মদর মদিনা লৈ যায় দুয়া মাগিছো আল্লাহ খালি হাত উঠাই কবুল কৰিবা তোমাৰ হবিবৰ চিলা মতৰে বেলা আমাক কৰিবা সহায় আল্লাহ মদিনাতে ফুলি দুজাহানৰ মালিক আল্লাহ রসুলে মগুল দুজাহানৰ মালিক আল্লাহ রসুলে মগুল সেই ফুলৰ সুবাসতে জগত বিয়াকুল সেই ফুলৰ সুগন্ধিতে জগত